এক্সাৰচাইজ কৰি মই বহুত খিনাইছিলোঁ। এতিয়া মানে আকৌ কৰিছোঁ, নতুনকৈ বহুত দিন কেইদিনমান কৰা নাছিলোঁ। আজিৰ পৰা আকৌ কৰিছোঁ এক্সাৰচাইজ। সেইটো ক'লে মানে পূৰা হেৰি আছে, গাণ্টি আছে। আপুনি গাণ্টি আছে 6 মাহৰ ভিতৰত ক্ষীণাবই। মই 20 কেজি ৱেইট কমাই দিলোঁ। মোৰ 70 আছিলে, মই 52 হৈ গ'ল ৱেইট। এতিয়া এই কেইদিনমান কৰা নাছিলোঁ কাৰণ অকণমান কৰি থাকিব লাগিব, মানে একেৰাহে খোৱা বোৱাটো কণ্ট্ৰল কৰি থাকিব লাগিব। এইটো কৰিব লাগিব, লগতে এইটো কৰিব লাগিব, এইটো কৰিব লাগিব। ভৰিকেইটা এনেকৈ দাঙি দিব লাগিব, পোনে 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 দাঙিব লাগিব, একদম লাহে লাহে এনেকৈ কৰি দিব লাগিব। পেটতো ঘূৰ কৰিব লাগিব। মই কৰা নাছিলোঁ বহুত দিন যে, ক্ষীণাইছিলোঁ, বহুত ৱেইট কমি গ'ল মোৰ। এতিয়া আগতে অলপ শকত হৈছোঁ আৰু ভিডিঅ'টো সামৰিলোঁ মই নতুনকৈ। আকৌ নতুনকৈ মানে এইটো মানে হেৰি ব্লগ দিছোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আৰু মোকো আপোনালোকে মই এনেকৈ কাম কৰি থাকিব লাগিব পৰা।